मोर नाम श्री मोहम्मद कुमार गाँव हालीकुছি बिसेनेला गाँव पंचायत जिला कामरूप অসম। मैं सानफ्लावर खेती फागुन माहर অসমীয়া फागुन माहर 5 तारिखे এই বীজটো সিঁচিছিলোঁ আৰু ইয়াত আমাক সহায় কৰিছে ৰঙিয়া এডু ছাৰ। তেখেতে বীজটোহে দিছে কিন্তু বাকি সহায় কৰা নাই আৰু চৰকাৰীভাৱে কোনো অনুদান পোৱা নাই। আমি ইয়াত বিৰাট কষ্ট কৰি সানফ্লাৱাৰ প্ৰায় 5 বিঘা 5.5 বিঘা মাটি খেতি কৰিছিলোঁ, কিন্তু প্ৰাকৃতিক দুৰ্যোগৰ কাৰণে কিছু বেয়া হৈছে আৰু ইয়াত বহু যাত্ৰী আহি ইয়াৰ যিটো সৌন্দৰ্য যিটো মনোৰম সেই বস্তুটো উপভোগ কৰি আহিছে। আৰু লগতে মই 2006 চনতে সানফ্লাৱাৰ খেতি কৰিছিলোঁ। ভূটানে পানী এৰি দিয়াত এই খেতিটো ধ্বংস হৈ গৈছিল। মই তেতিয়া চৰকাৰীভাৱে কোনো অনুদান পোৱা নাই আৰু আজিলৈকে পোৱা নাই কোনো অনুদান, কিন্তু মই 99 চনৰ 1999 চনৰ পৰা মই খেতি কৰি আহিছোঁ আৰু খেতি কৰি মই সমূহ ৰাইজক উপকৃত কৰিছোঁ আৰু মোৰ পৰা বহুত মানুহ 3-4টা খেতি কৰি লাভৱান হৈছে আৰু কিছু বহুত বেপাৰীও মোৰ পৰা 6 মাহ 1 বছৰলৈ ধান মই দিও মই বহু বেপাৰীক মই একদম সুখী বনাইছোঁ। আৰু মই প্ৰায় 200 বিঘা মাটি খেতি কৰিছিলোঁ। এটা সময়ত মই 12-15 মান ধানো বিক্ৰী কৰিছিলোঁ, কিন্তু আজি মোৰ থাকিবৰ ঘৰ নাই, কিবাকৈ মই খাই আছোঁ। কিন্তু চৰকাৰীভাৱে বহুত কৰিলোঁ কিন্তু একো অনুদান নাপালোঁ। এইবাৰ মই সানফ্লাৱাৰ খেতি কৰি বন্ধুবৰ মোৰ উমেশ কুমাৰ, বন্ধুবৰ দীনেশ কলিতা আৰু মোৰ সহায়ক মদন কুমাৰ তেখেত লগত উপস্থিত আছে আৰু তেখেতসকলে আমাক অনুপ্ৰেৰণা যোগাইছে। আৰু লগতে আমাৰ গ্ৰাম সেৱক হালীকুছি গাঁৱৰ তেখেতে এদিনো খবৰ নল'লে, তাত মই কিন্তু বিৰাট দুখ প্ৰকাশ কৰিছোঁ আৰু মন্ত্ৰী মহোদয়কো মই কৈছোঁ যে তেখেতে সেনেকুৱা গ্ৰাম সেৱক আমাৰ কোনো প্ৰয়োজন নাই। আৰু ধন্যবাদ মই এইখিনি কৈ এই খেতিটোত এইটো অৰিজিনেল সানফ্লাৱাৰ বুলি এটা নাম আছে তেলটোৰ, অৰিজিনেল সানফ্লাৱাৰ। অৰিজিনেল যদি দেই এই তেলটোৰ দাম আছে 480 টকা পাৰ লিটাৰ, এই অৰিজিনেল তেলটোৰ। আৰু এই তেলটো তাৰমানে আমি সৰু সুৰা মানুহ খাব নোৱাৰে। এই তেলটোৰ পৰা ডায়েবেটিছ বা অন্যান্য কিবাৰ মানুহৰ দেহত শক্তি আগবঢ়ায়। আৰু এই সানফ্লাৱাৰটো কিন্তু এটা দুৰ্যোগ আছে, দুৰ্যোগটো হৈছে পানী তাৰমানে এতিয়া আমাৰ বস্তুটো পানীৰ কাৰণে বেয়া হৈ যায় আছে, বৰষুণৰ কাৰণে। এই বস্তুটো অলপ 15 দিন বা 20 দিন আগতীয়াকৈ কৰিব লাগিছিল আৰু এটা প্ৰচেছ আছে কিছুমান। আৰু এতিয়া বৰ্তমান আমাৰ 1 নম্বৰ শত্ৰু এটা বিছা পোক, পলু পোক। এই পোকটোৱে আমাৰ এখেতসকলক দেখুৱাম মই। এই পলু পোকটো ধ্বংস কৰি আছে আৰু মই ৰাতিপুৱা 4 বজাৰ পৰা ইয়াত ৰখি আছোঁ। ভাটৌ চৰাই লাখ ভাটৌ চৰাই আহি মোৰ খেতিটো ধ্বংস কৰিছে আৰু বহুত ৰাইজে আহি এটা বাধা কৰিব নোৱাৰোঁ, মোৰ খেতিটো অলপ নষ্ট কৰি আছে। বহুত ৰাইজ অল অসমৰ ৰাইজে আহি এই খেতিটো ইয়াৰ যিটো মনোৰম সেইটো উপভোগ কৰি আহি আছে। ধন্যবাদ। এই মাৰ্কেটটো মই বেছি জানা নাই, এই বস্তুটো ক'ত দিম সেইটোও জানা নাই। মই কিন্তু এটা প্লেনিং, আমাৰ 3 বন্ধু আছে ইয়াত, মোৰ প্লেনিং আছে যি যুৱক আমাৰ যি অনাই বনাই ঘূৰি ফুৰে তেওঁলোকক বীজটো মই অলপ কম দামত দিয়াৰ কাৰণে খেতি কৰি আমাৰ অসম তথা আমাৰ ৰাইজৰ উন্নতি কৰাৰ কাৰণে এই বীজটো কিন্তু কম দামত যদি ঈশ্বৰে কাটিব দে, প্ৰাকৃতিক দুৰ্যোগ যদি নহয়, মই কম দামতে বীজটো দিম বুলি আমাৰ বন্ধুবৰ ইয়াত আছে মোৰ লগত, তেখেতসকলৰ লগত মই কৰিছোঁ। এই বীজটো বিক্ৰী নহয়, বিক্ৰী হ'লে চৰকাৰে ভাবেও যে আমাৰ ঘৰৰ পৰা নিয়ে, তথাপিতো দিম আমি, কিন্তু আমি যুৱক সমাৰোহক দিম, যুৱকবিলাকক দিম। এইকাৰণে দিম যুৱকসকলে উন্নতি কৰক আৰু বেয়া চিন্তা নকৰে, খেতিত লাগি থাকিব। মই আজি 24 ঘণ্টা খেতিত লাগি আছোঁ, মই কিন্তু অন্য চিন্তা কৰিব পৰা নাই, মই বেয়া ভাৱ অহা নাই। মই আছা ঈশ্বৰৰ প্ৰতি ভক্তি আৰু খেতি কৰি মই পৰিয়ালটো কেনেকৈ পোহপালন কৰিম মই তাক চিন্তা কৰি আছোঁ। এইটো মোৰ ধন্যবাদ। এই বস্তুটো বেলেগক দিয়া নহয়,
আমি খেতিয়ক ৰাইজক মই দিম বুলি আগে এক নম্বৰ প্ৰতিশ্ৰুতি আমাৰ বন্ধুবাৰ 3জন আছে ইয়াৰ লগত মোৰ। আমি এই ছানফ্লাৱাৰটো চৰকাৰকো আমি জনাইছোঁ বা জনাম বা আজি জানিব এই বীজটো কিভাৱে আমাৰ বিক্ৰী কৰিব পাৰিলে আমি খেতিয়ক ৰাইজ লাভান্বিত হ'ম আৰু লগতে কোনোবাই যদি খেতি কৰে সেই বীজটো আমি যদি কাটিব পাৰোঁ সেই বীজটো আমি অলপ খেতিয়ক ৰাইজক কম ৰেটত দিয়াৰ কাৰণে মই প্ৰস্তুত আছোঁ আৰু বন্ধুবৰ্গকেইটাও আছে লগত। মই সাক্ষাৎকাৰী বন্ধুবৰ লগত সাক্ষাৎ কৰি কথাটো কৈছোঁ প্ৰকাশ কৰিছোঁ আৰু চৰকাৰীভাৱে এই বস্তুটো কিভাৱে কি কৰিব পৰা যাব আৰু ফুলটো সৰাৰ পিছত এই বস্তুটোৰ বা ডাল গছ বা ফুলটোৰ কি কৰিব পাৰে সেই বিষয়ে জানা নাই। যদি কোনোবাই আমাৰ চৰকাৰীভাৱে এগ্ৰিকালচাৰৰ বিষয়ে কোনোবাই জানাই এই অতি শীঘ্ৰে আহি আমাৰ লগত যোগাযোগ কৰাৰ কাৰণে মই বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। ইয়াতে আমাৰ 45,000 টকা খৰচ হৈছে আৰু কষ্টটো বেলেগ। 45,000 টকা খৰচ হৈছে আৰু আমি যি দিনে ৰাতি ৰখি আছোঁ আমি ইয়াত হাজিৰা ধৰিলে সেইটো বেলেগ বিশেষ কথা বেলেগ। এইটো কিন্তু 120 দিন লাগে এই বস্তুটো 120 দিন লাগে বস্তুটো ৰোপণ কৰাৰ পিছত শেষ হোৱালৈকে 120 দিন লাগে এই বস্তুটো এই আমাৰ ছানফ্লাৱাৰটো 120 দিন লাগে। আমি কিন্তু দিনে ৰাতি আৰু ভাত খোৱা নাই এই দিনে ৰাতি ৰখি আছোঁ। বহুত যাত্ৰী বহুত ভাঙি মোৰ অনিষ্ট কৰিছে তথাপিতো মই একো কোৱা নাই আৰু ৰখি আছোঁ। চৰাই চিৰিকটি মানুহবিলাকক কৈ আছোঁ যে ধুনীয়াকৈ বস্তুবিলাক যাক যেনেকৈ সম্বোধন কৰিব সেইভাৱে কৈ আছোঁ সেইভাৱে কথাটো কৈ আছোঁ। কিন্তু বস্তুটো এইটো কিভাৱে কি কৰা যাব সেই বস্তুটো মই জানা নাই। আৰু লাভৱান্বিত আমাৰ ইয়াত 45,000 টকা আমাৰ খৰচ হৈছে। কৰিছিলোঁ আমি 4.5 বিঘা এতিয়া বস্তুটো আমাৰ আছে 3.5 বিঘা অলপমান ধ্বংস হৈছে বতৰৰ কাৰণে ধ্বংস হৈছে অলপ। এতিয়া 3.5 বিঘা আছে। এতিয়া 3.5 বিঘাত এতিয়া যদি কাটিব পাৰোঁ আমি 1 লাখ মান টকা হ'ব। চৰকাৰী ৰেট যদি আমাক সুন্দৰভাৱে দিয়ে তেতিয়া আমাৰ 1 লাখ টকা উৎপাদন হ'ব। আমি এই খেতিটো ছানফ্লাৱাৰৰ আমি প্ৰথমতে আমাৰ যোজা নাছিলে। আমি প্ৰথমতে বহুকেইজন যুৱকে লগ লাগি আমি সৰিয়হ খেতি কৰিছিলোঁ। তাৰপিছতে আমি এগ্ৰিকালচাৰৰ লগত কিছু যোগাযোগ কৰিলোঁ। তেখেতসকলে আমাক বেছিকৈ মানে উৎসাহ দিলে যে এনেকুৱা খেতিটো কৰিলে লাভান্বিত হ'ব পাৰিব। তেখেতসকলৰ উৎসাহতে আমি নিজাববীয়াকৈ এইখিনি খেতি কৰিলোঁ। আমি খুবেই লাভান্বিত হ'ম বুলি আশাবাদী। তথাপিতো আমি 4.5 বিঘামান 5 বিঘামান কৰিছিলোঁ কিন্তু কিছু বতৰৰ প্ৰাকৃতিক দুৰ্যোগৰ কাৰণে কিছু ক্ষতি হ'ল। কিন্তু যিখিনি আছে সেইখিনিতে আমি লাভান্বিত হ'ব বুলি আশা কৰিছোঁ আৰু আমি ইতিমধ্যে এগ্ৰিকালচাৰৰ লগত যোগাযোগ কৰি আছোঁ। ইয়াৰ মাৰ্কেটখন মানে ক'ত কেনেকৈ হ'ব আমিও ঠিক মানে সঠিকভাৱে সিমান জনা নাই। ইতিমধ্যে আমাক মন্ত্ৰী মহোদয়েও মানে মনৰ ফালৰ পৰা উৎসাহ দি আমাক এই খেতিখিনি কৰাত প্ৰেৰণা যোগাইছে সহযোগিতা যোগাইছে। কিন্তু আৰ্থিকভাৱে সহায় নকৰিলেও মানে তেখেতে মনৰ ফালৰ পৰা উৎসাহ যোগাই আমাক যি সহায় কৰিছে আমি তেখেতকো ধন্যবাদ জনাইছোঁ। আৰু এই খেতিখিনিৰ পৰা আমি লাভান্বিত হৈ অহাবাৰ আকৌ আমি 15-20 বিঘা খেতি কৰি লাভান্বিত নিজে হোৱাৰ লগতে এই অঞ্চলৰ মানে সকলো সুনাম এটা আহিব বুলি আমি আশাবাদী। ধন্যবাদ।